আপোনাৰ 2জনক আটক কৰা আছে আমাৰ অপাৰেশ্যন চলি আছে আমি এফআইআৰ 7জনক আটক কৰিছোঁ। 7জনৰ স্যাৰ মহিলা আছে ইয়াৰ ভিতৰত মহিলাও আছে আৰু যোনখিনি মহিলাৰ চাৰিগৰাকী যোনে এফআইআৰ নিৰ্মিত হৈছে তেওঁলোকক আটক কৰা। স্যাৰ যিগৰাকী ভিডিঅ' ফুটেজত আছে বাইকত জুই জ্বলাইছিলে বা তেনেকৈ কৈছে তেওঁলোকক কিবা আইডেণ্টিফাই কৰিব পাৰিছে নেকি? হয়, কালি আমি ফৰেঞ্চিক যোনটো এক্সামিনেশ্যন কৰিলোঁ কৰাৰ পিছত আমি তাৰ পৰা ওলালোঁ ফুটেজৰ পৰা আমি যোনকেইজনী মহিলাই জ্বলাইছিলে তেওঁলোকক আটক কৰিবলৈ তেওঁলোকক আটক কৰিছে। আটক কৰা হৈছে। শিশু আটক কৰিছে নেকি? শিশুক আটক কৰা নাই, মাকৰ লগত আহিছে সেইটো যাবতীয়। স্যাৰ আমি এক গোপন সূত্ৰৰ মতে খবৰ পাইছোঁ যে এই থানাত আক্ৰমণ আচলতে ড্ৰাগছ মাফিয়া আৰু জুৱাৰ আড্ডাত ড্ৰাগছ মাফিয়াই কৰিছিলে আৰু জুৱাৰ আড্ডাত ইয়াৰ পৰিকল্পনা চলিছিলে, গতিকে আপোনালোকে কিবা অনুমান পাইছে নেকি? এতিয়া মই তদন্ত কৰি আছোঁ। তদন্ত কৰোঁতে এতিয়া যিহেতু আমাৰ থানাৰ নথি পত্ৰ জ্বলাই দিছে, বিভিন্ন ধৰণৰ কেছ আছে আৰু আপোনালোকে জানে বতৰটো আৰু এই বৃহত্তৰ এৰিয়া চুবুৰীয়া দিনকে আদি কৰি ৰূপহীয়াতত আপোনাৰ ড্ৰাগছৰ বৃহৎ প্ৰচলন আৰু ড্ৰাগছৰ বৃহৎ বেপাৰী ইয়াত কাম কৰি থাকে। গতিকে এই ঘটনাটোলৈ চাই পেলাই এইটো এটা স্পেচিয়েল তদন্ত হ'ব আমাৰ আৰু আমি এই তথ্যবিলাক আমি গোটাই আছোঁ যে ক'ত তেওঁলোকে বহি চক্ৰান্ত কৰি আছিলে বস্তুটো আৰু এইটো দিনৰে পৰিকল্পনা। গতিকে আমি অধিক এই সময়ত এইখিনি আপোনাক ক'লোঁ আৰু আমি পৰৱৰ্তী সময়ত আৰু কৰ্তব্যৰত যিসকল আৰক্ষী আছে তেওঁলোকক কিবা ব্যৱস্থা গ্ৰহণ কৰিছে কৰ্তব্যৰত ব্যৱস্থা যিখিনি গাফিলতি কৰা হৈছে তেওঁলোকক আমি তেওঁলোকক কৌশিক চেষ্টান কৰা হৈছে আৰু বাকীখিনি যোনখিনি কৰ্তব্যৰত আছিলে তেওঁলোকে গাফিলতি কৰি তেওঁলোকক আমি ৰিজাৰ্ভ ক্ল'জ কৰিছোঁ আৰু পৰৱৰ্তী সময়ত অধিক তদন্ত কৰি তেওঁলোকে কিখিনি কাম লেপছ আছিলে সেইখিনি চাই পেলাই তেওঁলোকক নিৰ্দেশ দিছে। এতিয়ালৈকে মুঠ কিমানগৰাকীক আটক কৰা হ'ল যোৱাকালিৰ পৰা? এতিয়ালৈ 20 বৰ্তমান দেখা গৈছে আপোনালোকে চালামাই যি বাসগৃহ তেওঁলোকক ভাঙি পেলাইছে, তাৰপিছত কি কৰিব? এতিয়া মই কমেণ্টছ দিব নোৱাৰোঁ, আপোনাক পিছত আকৌ পৰৱৰ্তী জনাইছোঁ। থেংক ইউ। তেওঁলোকৰ শফিকুল ইছলামৰ বাসগৃহ ভঙাৰ লগতে আৰু কেইজনৰ ঘৰ ভাঙিছে? ইমান আলী পৰিয়ালৰ ঘৰ, মুজিবুৰ ৰহমানৰ ঘৰ আৰু সেই মৃতকৰ শফিকুল ইছলামৰ ককাই ভাই আছে, আত্মীয় আছিল। পুৱাৰ পৰা যিটো আৰক্ষী অভিযান চলাইছিলে ইয়াতে কোনো লোক আহিবলৈ দিয়া হোৱা নাছিল। আহিবলৈ দিয়া নাছিল। হয়।